হেল্ল' এভৰিৱান আৰু এয়া সকলোৱে পূৰা ধুমধামেৰে কামত লাগি আছে। ইফালে আণ্টিয়ে মোক চিলাই দিলে ব্লাউজ আৰু মাক পিতেক দুয়োটাই পূৰা ৰেডি হৈ নাচনী আৰু ঢুলীয়া হৈ প্ৰগ্ৰেমলৈ বুলি গ'লোঁ। আৰু গৈ পাওঁতেই দেখিলোঁ যে স্নেহা মানে পূজাই প্ৰগ্ৰেম ইফালে ষ্টাৰ্টেই কৰিলে আৰু ইফালে ভাইটিহঁত পূৰা ব্যস্ত কেণ্ডিডেটবিলাকৰ নাম লোৱা আৰু মোৰতো এতিয়া বিশেষ একো কাম নাই, সেইকাৰণে বহি আছোঁ কেতিয়া নাচিম বুলি আৰু তিমানতে ভাবিলোঁ প্ৰগ্ৰেম চাই দুটামান পকৰীকে খাই লওঁ। আৰু পকৰী খাই থাকোঁতেই ল'ৰাহঁতৰ ডেন্স ষ্টাৰ্ট হ'লেই নহয়, ধুম পকৰী থৈ বোলো সিহঁত দুটাক ভিডিঅ' অলপ কৰোঁ। আৰু দুইটাক যে ইমান ভাল লাগিছিলে নহয়, আজি প্ৰথম ষ্টেজত যে ইমানখিনি ভয় নকৰাকৈ নাছিলে। আকৌ তাৰ পিছতেই আৰম্ভ হ'ল মাকৰ ডেন্স মানে মোৰ, আৰু কেনেকুৱা লাগিছে অকণমান কমেণ্টত জনাব। আৰু এদিন প্ৰেক্টিছ কৰি আমি সকলো মহিলাসকলে মিলাই কৰি নাচাৰ পিছতেই মৃদুস্মান কাশ্যপ তথা মৃদুদাৰ গান আৰম্ভ হ'ল আৰু ইমান যে ধুনীয়া গালে নহয়।